হেল্ল' বন্ধুসকল, মই চিন্ময়ী। আমাৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ মই সকলোলৈকে স্বাগতম জনাইছোঁ। মই আজি লৈ আহিছোঁ নিজে ডিজাইন কৰা এযোৰ পাতিশালত বোৱা চাদৰ মেখেলা। কাপোৰযোৰ ৰাজলক্ষী সূতা হয় আৰু ফুলবিলাক মই থাইলেণ্ডৰ সূতাৰে কৰিছোঁ। এইখন চাদৰখন আপোনালোকে চাব পাৰে। সম্পূৰ্ণ চাদৰখন আঁচলৰ পুলিবিলাক মই চিৰিয়েৰে বাছি দিছোঁ। 3ডাল দিছোঁ পুলি আৰু ফুলৰ লাইন মই 3 লাইন দিছোঁ এনেদৰে। আৰু চাদৰখনৰ মাজতো মই বুটাৰে এলাইন কৰি দিছোঁ অলপ আঁতৰে। চাদৰখন গুলপীয়াৰ বাবে মই ফুলবিলাক ক'লা সূতাৰে কৰিছোঁ। এনেদৰে দি দিছোঁ কাপোৰযোৰত ফুলবিলাক, আৰু চাদৰৰ পাৰিটোও মই ফুলেৰে কৰি দিছোঁ। ফুলবিলাকৰ মাজত মই হালধীয়াৰ ফুট দি দিছোঁ এনেদৰে। চাদৰখনৰ দহিবিলাকো মই নিজে কৰিছোঁ। কেনেকুৱা হৈছে আপোনালোকে ক'ব, আৰু ভাল লাগিলে আপোনালোকেও কৰিব পাৰে। এইখন মেখেলাখনত মই 4 লাইন বুটা দিছোঁ। চাদৰখনত 3 লাইন বাবে মেখেলাখনত মই 4 লাইন দিছোঁ। আৰু মেখেলাখনৰ ওপৰতো মই এনেদৰে অলপ আঁতৰে বুটাৰবিলাক 2 লাইন কৰি দিছোঁ। এইখন মেখেলা খুব ধুনীয়া হয়। কাপোৰযোৰ দেখিবলৈও ধুনীয়া আৰু পিন্ধিবলৈও ভাল লাগে। ডিজাইনটো চাব পাৰে আপোনালোকে। এইটো ব্লাউজৰ হাতৰ পাৰিটো মই ফুলেৰে কৰি দিছোঁ। চাদৰ মেখেলাত কৰাৰ দৰে ব্লাউজতো কৰি দিছোঁ তেনেদৰে। এইটো ব্লাউজৰ ডিজাইনটো আপোনালোকে চাব পাৰে। এনেদৰে দিছোঁ মই অলপ চিম্পুলকৈ। এইটো ব্লাউজটো। এইযোৰ সম্পূৰ্ণ চাদৰ মেখেলাযোৰ গুলপীয়া ৰঙত এনেদৰে ক'লা সূতাৰে ফুল তুলিলে বহুত ধুনীয়া লাগে কাপোৰযোৰ। এইযোৰ কাপোৰযোৰ ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট কৰি দিব। আৰু যদি মোৰ চেনেলৰ নতুন হয় তেনেদৰে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।